বন্ধুসকল আপোনালোকে জানেনে ছিংগাপুৰ এনেকুৱা এখন দেশ য'ত খেতি কৰা নহয়। নাম্বাৰ 2 পৃথিৱীৰ সকলোতকৈ ডাঙৰ স্কুল বেলেগ ক'তো নহয় আমাৰ ভাৰততে আছে যিখন লক্ষ্ণৌত স্থিত আৰু এই স্কুলখনৰ নাম চিটি মণ্টেছৰী স্কুল। নাম্বাৰ 3 পৃথিৱীৰ মাত্ৰ 2% লোকৰ চকুৰ ৰংহে সেউজীয়া হয়। নাম্বাৰ 4 ৱৰ্ল্ড ৰেকৰ্ড বনোৱা দেশৰ ভিতৰত ভাৰত 3 নম্বৰ স্থানত আছে। হয়। নাম্বাৰ 5 সাপে জিভাৰে উশাহ লয় সেইকাৰণে ই বাৰে বাৰে জিভা উলিয়াই থাকে। আপোনালোকে কেতিয়াবা ভাবিছেনে যদি সাগৰৰ পানীত কাৰেণ্ট এৰি দিয়া হয় তেতিয়া কি হ'ব? এই কাৰেণ্টটো গোটেই সাগৰত বিয়পি যাব নেকি? সাগৰত থকা জীৱবোৰ মৰি যাব নেকি? আহক আজি আমি তাৰ বিষয়ে জানো। যদি কাৰেণ্টটো সাগৰত এৰি দিয়া হয় তাত বৰ বেছিকৈ একো ক্ষতি নহয়, কিন্তু 100 পৰা 2 মিটাৰৰ ভিতৰত এলেকাটোত বহুত বেছি স্পীডত কাৰেণ্ট পাছ হ'ব আৰু 500 পৰা 600 মিটাৰৰ ভিতৰত সেই কাৰেণ্টটো 3 বা 4 ভল্টেজৰ হৈ যাব। যদি আপুনি হাই ভল্টেজ কাৰেণ্টটো সাগৰত দি দিয়ে ই এটা এলেকাতে সীমাবদ্ধ থাকিব। আপোনালোকে যেতিয়া ৰাস্তাৰে গৈ থাকে ৰাস্তাৰ কিনাৰত এই বস্তুটো আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে ভাবিছেনে এই বস্তুটো ৰাস্তাৰ ছাইডত কিয় লগোৱা হয়? এই বস্তুটোক ৰ'ড ষ্টাড বুলি কোৱা হয়। এইটো 2 প্ৰকাৰৰ থাকে। এটা হালধীয়া ৰঙৰ থাকে যিটো ৰিফ্লেক্টৰ লগোৱা থাকে আৰু এইটোৰ দাম প্ৰায় 100 পৰা 200ৰ ভিতৰত হয় আৰু আনটোৰ দাম প্ৰায় 1000ৰ পৰা 1500ৰ ভিতৰত হয়। আপোনালোকে ভাবিছে আনটোৰ দাম ইমান কিয় হয়? এই ৰ'ড ষ্টাডটোত এটা চিপ থাকে আৰু ইয়াত এটা বেটাৰী থাকে, এটা সেন্সৰ, এটা LED লাইট আৰু এখন সোলাৰ পেনেল থাকে। এই দিনত সূৰ্যৰ পোহৰত চাৰ্জ হয় আৰু ৰাতি লাইট জ্বলা দেখা যায়। এইটো লগোৱাৰ মেইন কাৰণটো হ'ল ড্ৰাইভাৰজনে যাতে ৰাস্তাটোৰ ডাইৰেকশ্যনটো গম পায় তাৰ কাৰণে এইটো লগোৱা হয় যাতে কোনো এক্সিডেণ্ট নহয়। ধন্যবাদ। আধা মানুহ আধা মেচিন। বন্ধুসকল এইজন হ'ল নীল হেৰিবেচন। নীল হেৰিবেচনে সৰুৰে পৰা কোনো বস্তু ৰঙীন দেখা পোৱা নাছিল, অৰ্থাৎ তেখেতে যি দেখিছিল সকলোবোৰ বস্তু খোলাই দেখিছিল আৰু সেইকাৰণে তেখেতে পিছত ডক্টৰৰ সহায়েৰে এই এণ্টেনাডাল লগাই লৈছিল। এই এণ্টেনাডাল লগোৱাৰ পিছত তেখেতে সকলোবোৰ বস্তু ৰঙীন দেখিবলৈ ধৰিলে, কাৰণ এই এণ্টেনাডালত কিছুমান কালাৰ ফ্ৰিকুৱেঞ্চি এড কৰা হৈছিল। তাতকৈও আচৰিত কথাটো হ'ল যে এইডাল ব্লুটুথৰ সহায়েৰেও কানেক্ট কৰিব পাৰি আৰু যদি ব্লুটুথেদি গান বজায় তেতিয়াহ'লে তেখেতে সেই গানটো কাণত নুশুনি তেখেতৰ মূৰত শুনা পাইছিল। পৃথিৱীৰ 2জন আচৰিত হেকাৰ। নাম্বাৰ 1 জনাথন জেমছ। জনাথন জেমছে মাত্ৰ 15 বছৰ বয়সতে নাছাৰ চাৰ্ভাৰ হেক কৰিছিল আৰু 21 দিন নাছাৰ কম্পিউটাৰবোৰ ইউজ কৰিব পৰা নাছিল।